guys, what's up? কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে বহুত ভালেই আছে। Welcome back to my YouTube channel অনিলুমি এন্টাৰটেইনমেন্ট। Guys, আজি নহয় আমাৰ ঘৰত আজি মই দিনটোত কি কৰোঁ আপোনালোকক মোৰ ভিডিঅ'টোত আজি দেখাম। আজি দিনটোত মই কি কৰিম, কি বনাম মানে দেখাম ভিডিঅ'টোত। আজি ভিডিঅ'টো এয়াই হ'ব, চাই থাকিব শেষলৈকে মোৰ ভিডিঅ'টো আপোনালোকে একেলগে চাব কিন্তু হা। আজি মই ফাৰ্ষ্ট দেখাম আপোনালোকক। ফাৰ্ষ্ট মই কেনেকৈ মানে চাদৰ এইবোৰ পাৰি দেখিছে নহয়, পাৰিবোৰ চিনি পায়। চাদৰৰ পাৰিত মই কেনেকৈ চাদৰৰ পটি লগাম, চাদৰ পটি কেনেদৰে লগাই তাক মেচিনত চিলাই আপোনালোকক দেখুৱাম আজি প্ৰথম ফাৰ্ষ্ট। তাৰপাছতে আৰু কি কৰিম লাহে দেখাই থাকিম, আপোনাক চাই থাকিব আপোনালোকে। চাদৰত কেনেদৰে পটি লগাই তাক দেখুৱাইছোঁ। প্ৰথমে মই চাদৰত এনেদৰে বনাই ল'লোঁ, ছাইডটো এনেদৰে চিলাই ল'লোঁ। এইদৰে দেখিছে আপোনালোকে, এইদৰে চিলাই লৈছোঁ। ভালদৰে দেখা নাই চাগে। এনেদৰে লগাই লৈছোঁ। এনেকৈ চাইড দুইটা চাইড চিলাই লৈ এনেদৰে সমান কৰি লৈছোঁ। এনেকৈ সমান কৰি দুই চাইডে লগাম ন, গোটেই চাইডটো এনেদৰে গোটেইটো এনেদৰে চিলাই লৈছোঁ। এনেদৰে চিলাই ল'লে লগাবলৈ সুবিধা হয়। মই আপোনালোকক লগাই দেখাম কেনেদৰে লগাই, চাই থাকিব ভিডিঅ'টো। মানে জাপ এটা দি ল'লোঁ এনেকৈ সৰুকৈ, আৰু ইয়াৰ এইডোখৰৰ পৰা এতিয়া ষ্টাৰ্ট কৰিম। এনেদৰে ইয়াত লগাই ল'লোঁ, লগাই লৈ ইয়াৰ পৰা এতিয়া ষ্টাৰ্ট দিম। ৰুমৰ ভিতৰত লোৱাৰ কাৰণে মানে অলপ এন্ধাৰ হৈছে, এটা কাৰণে ভালদৰে দেখা নাই। আৰু আন্দাজত ভৰাই দিছোঁ সূতাটো। গাইজ এতিয়া ষ্টাৰ্ট কৰিছোঁ। আপোনালোকে যদি ঘৰতে নিজে কৰোঁ বুলি ভাবে কৰিব পাৰে এনেদৰে। আৰু সেইকাৰণে মই কোনো টেইলাৰিং নহয়, যিহেতু ঘৰতে এনেই চিলাওঁ। এতিয়া ষ্টাৰ্ট কৰিছোঁ চিলাবলৈ। মই এনেদৰে চিলাওঁ। দেখিছেনে, এনেদৰে চিলালে একদম সমান হয়। এনেদৰে চিলালে সমান হৈ গৈ আছে। গাইজ এয়া চিলাই গৈ আছোঁ। স্পীড দি দিছোঁ, যিহেতু মানে পটাপট কৰিব লাগে ন, সেইটো কাৰণে ইয়াত অলপ স্পীড দি দিলোঁ। আৰু এয়া চিলাই আছোঁ। গাইজ দেখিছেনে কিমান ধুনীয়া হৈছে চিলাই। এনেদৰে আপোনালোকে ঘৰত চিলাব পাৰে। আৰু আপোনালোকে চিলাই কেনেকুৱা হয় মোক জনাব, মোৰ দৰে চিলাই পিনি কমেণ্ট কৰি জনাব হা। চাদৰখন বনোৱাৰ পাছত এনেদৰে কমপ্লিট হৈ গ'লে কেনেকুৱা লাগিছে গাইজ কমেণ্ট কৰি জনাবচোন। আপোনালোকে ঘৰতে চিলাব পাৰিব এনেদৰে। চক ইমানেই ধুনীয়া হৈছে। আপোনালোকে দেখিছেনে কেনেকুৱা হৈছে, কিবা সমান মানে টেইলাৰত চিলোৱাৰ দৰে হৈছে। মানে ঘৰতে আপোনালোকে নিজেই চিলাব পাৰে এনেদৰে। মই যেনেদৰে আপোনালোকক দেখাইছোঁ এবাৰ কৰি চাবচোন। আৰু যদি ভাল হৈছে এবাৰ কমেণ্টত কমেণ্ট কৰিবচোন। এখন চাদৰ এতিয়া মানে পিঠাগুড়ি খুন্দিম, যিহেতু মানে অহাকালিলৈ আমাৰ ঘৰত মানে বোৱাৰীৰ পঞ্চমীত আছে। লগতে তাৰ নেক্সট দিনাখন তাৰমানে আমাৰ ককাৰ বছৰিকা 3 বছৰ সম্পূৰ্ণ হ'ব। সেইকাৰণে ডাঙৰকৈ বছৰিকাটো পাতিব, সেয়া নিয়ম আছে কাৰণে এতিয়া পিঠা বনাব লাগে। তিল পিঠা নহয়, নাৰিকল পিঠা বনাম। সেয়া পিঠাগুড়ি খুন্দিবলৈ ৰেডি কৰি থৈ দিছোঁ। খুন্দি পেলাই ৰেডি কৰি থৈ দিছোঁ। আৰু এতিয়া খুন্দিম। পাপাই নাৰিকল গুচাই আছে।
এতিয়া ষ্টাৰ্ট কৰিম। চাই থাকক আপুনি ভিডিঅ'টো, একেলগে চাব কিন্তু হা ভিডিঅ'টো। এয়া পিঠাগুড়ি খুন্দি আছোঁ মায়ে আৰু মই। তাৰপাছত পিঠা বনাবলৈ ষ্টাৰ্ট কৰিম আৰু। খুন্দা সম্পূৰ্ণ হৈ গ'ল, অকণমান আছেগৈ আৰু হৈ গ'ল। এতিয়া পিঠা বনাম আৰু চাই থাকিব ভিডিঅ'টো। পিঠা বনাব লৈছোঁ, মানে বনাই আছোঁ, ভিডিঅ' কৰা হোৱা নাছিলে। এয়া পিঠা বনাব লৈছোঁ। এয়া কেনেদৰে বনাই আপোনালোকে জানেই, চবেই সকলোৱে জানে, মই বুলিয়েই নহয়, সকলো মানুহে জানে পিঠা কেনেদৰে বনায়। এয়া পিঠা মই সকামৰ কাৰণে বনাইছোঁ। ককাৰ বছৰেকীয়া সকাম আছে। এবাৰ হেনো সকামত মিঠাই নিদিয়ে, সেইকাৰণে মই পিঠাকে বনাইছোঁ। চাই থাকক ভিডিঅ'টো, পিঠা কেনেদৰে বনাই আছোঁ মই। পুৰি গ'লগৈ অকণমান, বেছি টাফ হ'ল। গাইছ, এয়া পিঠা বনোৱা কমপ্লিট হৈ গ'ল। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। গাইছ, চিলোৱাও হৈ গ'ল, পিঠা চিঠা বনোৱা হৈ গ'ল। এতিয়া একদম আজৰি হৈ গ'লোঁ। আপোনালোকক পিঠাখিনিও দেখালোঁ কেনেকুৱা হৈছে। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পায়, তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু আগলৈ নতুন নতুন ভিডিঅ' আপোনালোকৰ আগত লৈ আহিম, চাই থাকিব। আজিলৈ ইমানেই, বাই বাই।